নমস্কাৰ বন্ধুসকল। এইকেইদিন মোবাইলত ইউটিউব হওক ফেচবুক হওক কেৱল ধৰ্মৰ বিতৰ্ক আমি দিনেই দেখি আহিছোঁ। এই দুৰ্গা পূজাৰ সময়ত প্ৰথমতে আমি এটা বিতৰ্ক পালোঁ দুৰ্গা মণ্ডপত ভাগৱত পঢ়াক লৈ। তাৰপিছতো বিতৰ্ক পালোঁ আমি দুৰ্গা দেৱীৰ পূজা খোলাত কিয় বৰগীত গাব। আৰু তৃতীয়তে আমি পালোঁ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিওঁতে ঢোল খোল তাল আদি কিয় বজাব। এইবিলাক বিতৰ্কই বৰ্তমান এই সমাজখনত কেৱল এই দিনে নিশাই এইটোৱে চলি আহিছে, কেৱল বিতৰ্ক আৰু বিতৰ্ক কৰা সকলো এই আমাৰ অসমৰে, আৰু এই শুনা সকলো আমাৰ অসমৰে, আৰু এই লগাই দিয়া সকলো আমাৰ অসমৰে। শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও এনেকৈ বিতৰ্ক হ'বলৈ কেতিয়াও কোৱা নাছিল। শ্ৰীমন্ত শংকৰদেৱে মাথো এটাই কথা কৈছিল, গোটেই অসমীয়া জাতিটোক তেখেতে এই গুণ গৰিমা ভক্তি ৰসেৰে তেওঁ আগুৱাই নিব চেষ্টা কৰিছিল। তেখেতে কেতিয়াও ইয়াত জাতিগত বা মই অমুক আপুনি তমুক এনেকৈ কেতিয়াও ভগাই লোৱা নাছিল। আমি সকলো অসমৰ অসমীয়া, হিন্দু মুছলমান বড়ো কছাৰী সকলো যিয়েই জাতি নহওক কিয় আমাৰ প্ৰধান গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। তেখেতৰ ভক্তিবাণীৰে আমি অনুপ্ৰাণিত সকলোৱে হ'ব লাগে। আৰু আমি ইয়াত ধৰ্মৰ বিভ্ৰান্তি মই বাৰে বাৰে প্ৰতিটো ভিডিঅ'তে আমি পাৰিলে মই কৈ আহিছোঁ যে আমাৰ বিভ্ৰান্তিবোৰ দূৰ কৰিব লাগে। এই ধৰ্মৰ আমি যদি সদায় বিভ্ৰান্তি কৰোঁ তেতিয়াহ'লে আমাৰ ধৰ্মটো আগুৱাই যাব কেতিয়াও নোৱাৰে, আৰু সদায় ইয়াতে পৰি থাকিব। কিছুমান মানুহৰ কাৰণে এই ধৰ্মৰ বিভ্ৰান্তিবোৰ আমি বাৰে বাৰে দেখিবলৈ পাওঁ, আৰু তাত কিছুমান নিউজ চেনেলেও সঁহাৰি যোগাই সেইবোৰ ভিডিঅ'ই বাৰে বাৰে ঘূৰাই পকাই তাকেই দেখাই থাকে। সেয়ে আমাৰ মানুহবিলাকে উঠি পৰি সেইটোতেই লাগি থাকে। এনেকৈ আমাৰ ধৰ্মটো কেতিয়াও আগলৈ উন্নতি হ'ব নোৱাৰে। এই ধৰ্মটো সদায় পিছ পৰি থাকিব। আমি জানো যে শংকৰদেৱৰ যিখিনি আমাৰ গুণ গৰিমা আৰু পূজা পাতলৰ যিখিনি গুণ গৰিমা সকলো সম্পূৰ্ণ বেলেগ, ইপিঠি সিপিঠি সম্পূৰ্ণ ওলোটা। কিন্তু সেইবুলি আমি কোনো এটা ধৰ্মক আমি ভাল পাতি কোনো এটা ধৰ্মক আমি গালি পাৰিম নেকি বা বেয়া পাম নেকি? আমি পূজা কৰা মানুহসকলেও সকলো হিন্দু মানুহ, ভাগৱত পঢ়া মানুহসকলো হিন্দু মানুহ, আৰু আন আন ধৰ্ম যি আমি ধৰ্মাৱলম্বী লোক আছে, আমাৰ মুছলমানসকল বা খ্ৰীষ্টিয়ানসকল তেওঁলোকৰ নিজা নিজা একোটা একোটা ধৰ্ম আছে, আৰু আমাৰ হিন্দুসকলৰ মাজতে এই ধৰ্ম বিভ্ৰান্তিবোৰ দেখিবলৈ পাওঁ। এনেকুৱা যদি আমি সদায় কৰি থাকোঁ, আমাৰ ধৰ্মটোক লৈয়ে লাগি থাকোঁ, আমাৰ ধৰ্মটো আৰু কেতিয়া আমাৰ আগুৱাই যাব। মানুহ এনেকুৱা কেতিয়াও কৰিব নালাগে। ধৰ্মটো যোনে যি ভাল পায় তাকে কৰিব। আমি তাত মাত মাতিবলৈ আমি বা আপুনি আমি একো নহয়। গুৰুজনে সৃষ্টি কৰি থৈ গৈছে আমি ভাগৱতখন যদি আমি ভালকৈ চাব যাওঁ, ভাগৱতৰ ওপৰত মই ইয়াৰ আগতে এটা ভিডিঅ' বনাই থৈ দিছোঁ, আপোনালোকে এইটো যদি ইচ্ছা কৰে চাব পাৰে। ভাগৱতখন আমাৰ ধৰ্মীয় গ্ৰন্থৰ ভিতৰত এখন অন্যতম গ্ৰন্থ। আমি তাক বিতৰ্কিত কৰিব নালাগে। এতিয়া কথা হ'ল কিছুমানে কৈ আছে পূজা মণ্ডপত কিয় ভাগৱত পঢ়িব। কিন্তু ভাগৱতখন কি আৰু পূজা মণ্ডপ কি বা কিয় পঢ়িব লাগিব, এইখিনি আমি ভালকৈ চালি জাৰি চাব লাগিব। তাৰপিছতহে আমি বিভ্ৰান্তিত যাব লাগে। ভাগৱত এই দুৰ্গা মন্দিৰত কিয় পঢ়িব নোৱাৰি? ভাগৱতখনতো ব্যাসদেৱে যেতিয়া লিখিছিল, বাকী 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ ভিতৰত ভাগৱতখনো তাৰেই এখন গ্ৰন্থ আছিল। সেয়েহে ভাগৱতখন দুৰ্গা মন্দিৰত পঢ়িব পাৰে, তাত কোনো কথা নাই। কাৰণ দুৰ্গা দেৱীক প্ৰথম পূজা কৰিছিল ত্ৰেতা যুগত ৰাম, আৰু ৰামেই হ'ল এই শ্ৰীকৃষ্ণৰ আন এটা ৰূপ। যদি ভগৱান শ্ৰীকৃষ্ণ আন এটা ৰূপ যদি ৰাম হয়, ৰামে যদি দুৰ্গা পূজা কৰিব পাৰে, তাত ভাগৱতখন পঢ়াত আমাৰ আপত্তি কিহত? শ্ৰীমন্ত শংকৰদেৱৰ এই বৰগীতটো পূজা দেৱীৰ খলাত যিহেতু গালে, তাৰ কাৰণে এয়া অপ্ৰীতিকৰ এটা কৰ্ম হৈ গ'ল নেকি? শ্ৰীমন্ত শংকৰদেৱৰ এই ধৰ্মমূলক গান ফাঁকিটো সেই ধৰ্মীয় অনুষ্ঠানতেই গাইছে, এইটোতো কোনো বেয়া কথা হোৱা নাই। কাৰণ হিন্দু মানুহৰ পূজা হ'ল দুৰ্গা পূজা, আৰু দুৰ্গা পূজাখন এখন ধৰ্মীয় এটা অনুষ্ঠান য'ত গোটেই ভাৰতবৰ্ষই কৰিছে। তাত শ্ৰীমন্ত শংকৰদেৱৰ গান এটা গাইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হ'ল ধৰ্মৰ এজন মেইন খুঁটি, আৰু তেখেতৰ তাত গুণ গান গাইছে। আমি ভালহে পাব লাগে, তাত বেয়া পাব লগা কি আছে?
আৰু প্ৰতিমা বিসৰ্জন দিয়াতে খোলটো বজালে বা তাল বজালে, কাৰণ খোল তালটো ধৰ্মীয় সংস্কৃতিতে বজোৱা বস্তু, তাত আমি আপত্তি কৰিব লগা কি আছে? কাৰণ দুৰ্গা দেৱীক প্ৰতিমা অতাইছে, আমি তাত খোল তাল আমি বজাইছোঁ। খোল তালটো এয়া এটা ধৰ্মীয় দিশ, পূজাও ধৰ্মীয় দিশ, ভাগৱতখনো ধৰ্মীয় দিশ, সকলো এয়া হ'ল আমাৰ সকলো শাস্ত্ৰই আমাৰ ধৰ্মত থাকে। সেইবুলি আমি যদি তাক কাৰোবাৰ কথা শুনি আমি বিতৰ্কত টানি আনো, আমাৰ জানো ধৰ্ম এই অনুষ্ঠানবোৰ বাঢ়ি যাব? আমাক আমিয়ে সদায় তৰ্ক কৰি আছোঁ, আমাক আমিয়ে সদায় বিতৰ্কত টানি আছোঁ। কিছুমানে নাপায়, কিছুমানে পায়। আপোনালোকক নাপায় বুলি কোনে কৈ থৈ গ'ল? বা মোক পায় বুলি কোনে কৈ থৈ গ'ল? শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও আমাক কৈ যোৱা নাই যে তোমালোকে ভাইৰ মাজত বা এই অসমীয়া জাতিটোৰ মাজত তেনেকৈ টনা আজৰা কৰি থাকিবা। শ্ৰীমন্ত শংকৰদেৱে সদায় প্ৰতিটো জাতি, প্ৰতিটো জনজাতিকে এডাল ধৰ্মীয় দলেৰে বান্ধি থৈ যাব খুজিছিল, আৰু তেখেতৰ সেই সৃষ্টিৰাজি আমি এতিয়া টানা টানি সেই ধৰ্মীয় যিডাল আমাৰ ধৰ্মৰ ৰছী, সেই ৰছীডাল আমি সকলোৱে টানি আজুৰি ছিঙি পেলাব ধৰিছোঁ। আৰু এনেকৈ আমি এই জাতিটোই, এই অসমীয়াই প্ৰতিটো ধৰ্ম, প্ৰতিটো আমি ধৰ্মীয় নীতিবিলাক আমি নিজৰ কৰি টানি আজুৰি আনিছোঁ। কিছুমানে ক'ব খোজে শংকৰদেৱ আমাৰ, কিছুমানে ক'ব খোজে শংকৰদেৱ তোমালোকৰ নহয়। শংকৰদেৱ বাৰু কাৰোবাৰ নিজৰ নেকি? শ্ৰীমন্ত শংকৰদেৱ গোটেই অসমীয়া, গোটেই অসমৰে এজন মহান গুৰু। তেখেতক ভগাই ল'ব পৰা আপুনি বা মই কোনো নহয়। সেয়েহে এই বিতৰ্কবোৰ বাদ দি মই প্ৰতিটো ভিডিঅ'তে কৈ আহিছোঁ যাতে বিতৰ্ক আমাৰ অসমৰ মাজত নহয়। কাৰণ আমি গোটেই হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান আমি সকলো আমি অসমত বাস কৰোঁ যিহেতু আমি অসমীয়া, আৰু এই অসমীয়াৰে প্ৰধান গুৰু শ্ৰীমন্ত শংকৰদেৱ। তাক আমি প্ৰতিটো অসমীয়াই মানিব লাগিব। কোনোবাই যদি নামানেও তাক মনাব লাগিব, আমি তাতহে লাগিব লাগে। সেইবুলি আমি গুৰুজনাক প্ৰতিটো কথাতে টানি আনো। শেষত কি হয়, আমাৰ আৰু আপোনাৰ মাজত কাজিয়াখন হয়, মাজত গুৰুজনাক টানি আনো, বদনামটো গুৰুৰ কৰোঁ। এনেকুৱা মানুহবিলাকৰ পৰা আমি সদায় দূৰত থাকিব লাগে। আৰু এনেকুৱা যোনে এই ধৰ্মৰ বিভ্ৰান্তি আনিব খোজে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা কৰিব লাগে। প্ৰতিটো আমি টিভিতেই হওক, মোবাইলত হওক, ফেচবুক হওক, ইউটিউব হওক, কেৱল ধৰ্মৰ বিভ্ৰান্তি সদায় দেখিবলৈ পাওঁ। কিহৰ কাৰণে পাওঁ? আমি হিন্দু মানুহ, আপুনিও হিন্দু মানুহ, আপুনি হয়তো পূজা পাতাল নকৰে বা মই পূজা পাতাল কৰোঁ। আপুনি পূজা পাতাল নকৰিলে বোলে আপুনি মন্দিৰটো বেয়া বুলি ক'ব পাৰিব নেকি? বা মই যদি পূজা পাতাল কৰোঁ, মই নামঘৰটো বেয়া বুলি ক'ব পাৰিম নেকি? কোনজন হিন্দুৰ তেজত এনেকুৱা থাকিব পাৰে যে মই এই পূজা পাতাল বেয়া পাওঁ? হয়তো মই নিজে নকৰিব পাৰোঁ, কিন্তু আনে কৰিলে আমি তাক সন্মান জনাব লাগিব। ভাগৱতখন আমি যদি পূজা পাতাল নকৰোঁ, আমি যিহেতু ধৰ্ম আমি পূজা পাতাল কৰোঁ, যদি পূজা পাতাল নকৰে তাত ভাগৱত পঢ়ি আছে, ভাগৱতখন আমাৰ চিৰদিন আমি সেৱা কৰিব লাগিব। সেইবুলি বেয়া পালেতো নহ'ব। সেয়ে আমি আপোনালোকৰ ওচৰত এটাই অনুৰোধ জনাওঁ, এই যাতে ধৰ্ম বিভ্ৰান্তিবোৰ বাৰে বাৰে উঠি নাহে, সদায় যাতে আমাৰ ধৰ্মটো একতাৰ দলেৰে বান্ধি ৰাখে, এই আমি আপোনালোকৰ ওচৰত অনুৰোধ জনালোঁ। আৰু যদি ভিডিঅ'টোত কিবা নক'ব লগা কথা ক'লোঁ, আপোনালোকে ক্ষমা কৰি দিব। ধন্যবাদ।